বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিটো অফিচিয়েল টুইটাৰ হেণ্ডেল আছে, এই টুইটাৰ হেণ্ডেলত এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। এইটো আপডেটত সকলো কৃষকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো যিসকল কৃষকৰ নাম নাই PM কিষাণৰ পৰ্টেলত, সেইসকল কৃষকে কেনেকৈ PM কিষাণৰ পৰ্টেলত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব, আৰু যিসকল কৃষকৰ অলৰেডি PM কিষাণ পৰ্টেলত নাম আছে কিন্তু PM কিষাণৰ পৰা টকা নাপায়। টকা নোপোৱাৰ কাৰণ কেইবাটাও থাকিব পাৰে, যেনে KYC নকৰাৰ বাবে, লেনদেন নহৈ থকাৰ বাবে, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ বাবে। ইয়াৰ উপৰি আৰু কেইবাটাও কাৰণ আছে। যিসকল কৃষকৰ PM কিষাণ আঁচনিত নাম নাই আৰু যিসকল কৃষকৰ PM কিষাণ আঁচনিত নাম আছে কিন্তু টকা নাপায়, এই আজিৰ ভিডিঅ'টো সকলো কৃষকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিটো টুইটাৰ হেণ্ডেলত যিটো আপডেট আহিছে, ইয়াত আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ সুবিধাৰ বাবে মই আপডেটটো অসমীয়া কৰি লৈছোঁ, ট্ৰেঞ্চলেট কৰি। আধুনিক কৃষি, সমৃদ্ধশালী কৃষক, মোদী চৰকাৰৰ নিশ্চয়তা। PM কিষাণ আঁচনিৰ অধীনত কৃষকে লাভ কৰে বছৰি ৬,০০০ টকা। আৰু এতিয়া আঁচনিখনৰ ছেচুৰেশ্যনৰ বাবে মোদী চৰকাৰৰ বিশেষ পদক্ষেপ, অৰ্থাৎ আঁচনিখনৰ ১০০% কাভাৰেজ। PM কিষাণ ছেচুৰেশ্যন অভিযান। সকলো কৃষকে এই অভিযানত যোগদান কৰিব লাগিব আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'ব লাগিব। এই অভিযানৰ মূল বৈশিষ্ট্যসমূহ। এই অভিযান ২০২৪ চনৰ ১৫ জানুৱাৰীলৈকে চলিব। PM কিষাণ আঁচনিৰ সৈতে জড়িত তথ্যৰ সকলো কৃষকসকলে গাঁৱৰ নোডেল বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। কৃষকসকলে পঞ্জীয়নৰ বাবে CSC বা ব্লক অফিচলৈ যাব পাৰে। ২৩ ডিচেম্বৰ কৃষক দিৱস আৰু ২৫ ডিচেম্বৰ সুশাসন দিৱসত সকলো গাঁৱতে বিশেষ গ্ৰাম সভাৰ আয়োজন কৰা হ'ব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কৃতিত্ব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত ৫০ লাখ টকাতকৈ অধিক ধনৰাশি এই পৰ্যন্ত ১১ কোটিৰো অধিক কৃষকে পৰিয়াললৈ ২.৮০ লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। আঁচনিৰ ১০০% ব্যয় ভাৰত চৰকাৰে বহন কৰিব। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পাইছে যে ইয়াত কোৱা হৈছে যে যিসকল কৃষকৰ নাম নাই তেওঁলোকে ওচৰৰ যিকোনো CSC চেণ্টাৰত গৈ তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে, আৰু যিসকল কৃষকৰ নাম অলৰেডি PM কিষাণ আঁচনিত আছে, সেইসকল কৃষকে কিবা ভুলৰ বাবে টকা নাপায়, সেইসকল কৃষকৰ বাবে ২৩ ডিচেম্বৰ কৃষক দিৱস আৰু ২৫ ডিচেম্বৰ সুশাসন দিৱসত প্ৰতিটো গাঁৱতে মহাসভাৰ আয়োজন কৰা হ'ব। সেই সভাত সকলো গাঁৱৰ নোডেল বিষয়া উপস্থিত থাকিব। আপোনালোকে তাত গৈ যাৰ যিটো ভুল আছে এইটো ভুল শুধৰণি কৰি ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজ ফ'ল' কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।